নমস্কাৰ বন্ধুসকল, আজি এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো ফাৰ্ষ্টৰ পৰা পঞ্চাছ ফুট আৰু বহলটো হৈছে 30 ফুট। আপোনালোকে চাই যাব, ফ্ৰণ্টৰ ডিজাইনটো আপোনালোকে চাই ল'ব কেনেকুৱা লাগিছে, ফ্ৰণ্টৰ খিৰিকীৰ ডিজাইন কেনেকুৱা হৈছে। আপোনালোকে শেষলৈ চাব, গোটেইখিনি গম পাব। এইটো প্ৰথম ৰুম হয়, আৰু এইটো হৈছে ছাইডত আছে 3 পাল্লাকৈ দুখন খিৰিকী, আৰু ফ্ৰণ্টত আছে 3 পাল্লাকৈ দুখন খিৰিকী। এইটো হৈছে অলপ ডিজাইন দিয়া হৈছে আগত ফ্ৰণ্টত। চাই যাওক, এইটো বাৰাণ্ডালৈ যোৱা দৰ্জা। এইটো হৈছে ফ্ৰণ্টৰ বাৰাণ্ডাৰ ফ্ৰণ্টৰ খিৰিকী হয় 3 পাল্লা, আৰু এইটো হৈছে একদম ফ্ৰণ্টৰ হয় 3 পাল্লা দুখন খিৰিকী আছে। এইটো ছাইডত আপোনালোকে চাই লওক, ভিডিঅ'টো শেষলৈ চাই যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু কাষত থকা বেল আইকনটো অল কৰি ৰাখিব। আৰু ভিডিঅ'টো চাই কেনেকুৱা লাগিলে প্লিজ কমেণ্ট কৰি জনাব। আজিলৈ বাই, পুনৰ এটা নতুন ভিডিঅ'ত লগ